Hello guys, good morning. Welcome back to my YouTube channel. আজি ভিডিও আপোনালোকে দেখা পাব এই মোৰ চেনেল নট দেখা পাব এই মাইসুৰ প্লেস পুৰা বহুত ফেমাস নহয় মানে ফেমাস হয় ফিল্ম ইন্ডাস্ট্রি মানে ফিল্ম ইন্ডাস্ট্রি এটা গার্ডেন আছে ডাঙৰ গার্ডেন এই গার্ডেন নাম আছিল বৃন্দাবন গার্ডেন আপোনালোকে ভিডিও চাই থাকিলে গম পাব এই গার্ডেনত কি ফিল্ম শুটিং হয় আপোনালোকে গম পাব এই ফিল্ম মানে এটা নতুন ফিল্ম বিলাক মানে মই দেখা নাপাওঁ কিন্তু আগত পুৰণা ফিল্ম আছিলে কি ৰাজা হিন্দুস্তানী সৰক দিৰকা কসুৰ আৰু তেৰে মেৰে বানিয়া নেকি এইবিলাক ভিডিও ইয়াতে শ্বুটিং হয় এই ইণ্ডাষ্ট্ৰি এই বৃন্দাবন গাৰ্ডেনতে শ্বুটিং হয় গতিকে আমি চাব যাম তাতে কেনেকুৱা হয় জাগাত এতিয়া আগত পৰা এতিয়াতো বহুত চেঞ্জ হ'ব এতিয়া বহুত ভাল লাগিব গতিকে আমি যাম আমাৰ লগৰে আছে 2-3 জন মান যাম আৰু গতিকে আপোনাৰ ভিডিও চাই থাকিবা মই ভিডিও ৰেকৰ্ড কৰিম আপোনালোকক দেখাব বিচাৰিছো গতিকে চাই থাকিবা আৰু যদি ভিডিও ভাল লাগিলে মন ভাল লাগিলে চেনেলখন সাবস্ক্ৰাইব কৰিবা আৰু শেয়াৰ কৰিবা লাইক এতিয়া আমি মানে সোমালো আৰু গাৰ্ডেন ভিতৰতে আমি এতিয়া গাৰ্ডেন ভিতৰতে গৈ আছো আৰু গাৰ্ডেনটো বহুত ধুনীয়া লাগিছে মানে ইয়াত বেলেগ ধৰণৰ দেখা পায় আৰু গাৰ্ডেনখনটো এখন আসলে ৱাটাৰ মানে এইটো পানী হয় এইটো মানে ৰাতি আহিলে ভাল হয় মানে ৰাতি আহিলে মানে অকণ লাইট ফাইট আছে দেখাই দি আছো আপোনালোকে চাই থকা ভিডিও আৰু এখনটো ৱাৰ হয় মানে এইটো ৱাৰ পাৰ হ'লে মানে ৰিভাৰ হয় কাবেৰী নদী হয় এতিয়া আপোনালোকে মই বেক কেমেৰাৰ পৰা দেখাই দিম আৰু
ইয়াতে শ্বুটিং হয় এইটো কি আছিলে ৰাজাৰ হিন্দুস্তানী ফিল্ম ইয়াতে শ্বুটিং হয় এই কিবা গান আছে নহয় এই ৰাজাৰ হিন্দুস্তানী গানটো সলমান খান নাই আমিৰ খান আৰু কাৰিশ্মা ইয়াতে শ্বুটিং হয় মানে এই সময়টো মানে ৰাতিয়ে শ্বুটিং হয় ৰাতি স্ক্ৰীন লৈছোঁ আমি এতিয়া দিনত আহিছে মানে বেলেগ হয় আপোনালোকে ৰাতি আহিলে ইয়াত মানে লাইট মানে এইটো পানীখন মানে পূৰা ৰঙা মানে নীলা এনেকুৱা ৰেড এনেকুৱা কালাৰ থাকিব মানে ৰাতি আহিলে গতিকে এই ৰাতি সময়তে ইয়াতে শ্বুটিং হয় ৰাজা হিন্দুস্তানী ফিল্ম ইয়াতে শ্বুটিং হয় মানে এইটোৰ গানটো আৰু আপোনাৰ দেখা পাইছেনে এইখন ঘৰ কিবা সৰু ঘৰ এইটো হয় মানে চৰক ফিল্ম তাতে চৰক ফিল্মত এটা গান আছে নহয় সংগীতত এইটো ফিল্মতে এইটো মানে এইটো ঘৰখনতে মানে শ্বুটিং হয় মানে এইটো স্ক্ৰীন লৈছে এই সময় মানে ৰাতি হয় ফিল্মটো কিন্তু মই আপোনালোকক দেখাব বিচাৰিছোঁ আৰু ইয়াত গাইজ আৰু ইয়াত মানে দুটা মানে গাৰ্ডেন আছে এটা নৰ্থ গাৰ্ডেন এটা সাউথ গাৰ্ডেন আছে দুইটা গাৰ্ডেন আছে আমি ঘূৰি আছোঁ এতিয়া নৰ্থ গাৰ্ডেন ঘূৰি আছোঁ আৰু সাউথ গাৰ্ডেনটো এইফালে আছে আমি যাওঁ সাউথ গাৰ্ডেনে যাওঁ বহুত ধুনীয়া লাগিছে আজি মনটো ভাল লাগিছে কাৰণ বহুত দিনৰ পৰা মানে সপোন আছে মানে বৃন্দাবন গাৰ্ডেন ফেমাছ মাইচুৰত ফেমাছ গাৰ্ডেন যাম বুলি সপোন আছে কিন্তু সময় নাছিলে এতিয়া আমি আহি পালোঁ গাৰ্ডেনখন বহুত ধুনীয়া আছিলে ইয়াতে শ্বুটিং হয় চৰক ফিল্ম সংগীত ফিল্ম ইয়াতে শ্বুটিং কৰা হয় এই সময় ৰাতিয়ে শ্বুটিং কৰি আছে সেইকাৰণে এইটো ভিডিঅ' এলবামখনটো মানে পূৰা লাইট জ্বলি আছে কিন্তু আমি এতিয়া দিনত আহিছে সেইকাৰণে বহুত মানে বেলেগ আৰু এইবিলাক কালাৰ আছিলে নহয় এইবিলাক কালাৰো চেঞ্জ কৰি আছে এতিয়া আগতে এনেকুৱা নহয় কালাৰটো বহুত চেঞ্জ কৰি আছোঁ এই জেগাতে শ্বুটিং হয় চৰক ফিল্ম এইটো এটা গান আছে এলবাম হয় গানটো পাহৰিলোঁ কেনেকুৱা গানটো কিন্তু এইটো শ্বুটিং হয় ইয়াতে ধৰি আছে ইয়াতে এইটো হ'ব পাৰে নহয় এইটো হয় এইটো ধৰিছে চিমেদত আৰু এইখিনি মানে কেমেৰাখন এইখিনি মানে পূৰা দেখাই আছে ফিল্মত এটা শ্বুটিং হয় আৰু এইফালেতো নাই আৰু ইমানেই আৰু নৰ্থ গাৰ্ডেনটো ইমানে আৰু আমি সাউথ গাৰ্ডেন যাম আৰু এইটো কেতিয়াবা মানে প্ৰগ্ৰাম চলি থাকে আছে মানে ষ্টেডিয়াম নিচিনা মানে বনোৱা আছে মানে মানুহ বহিব জেগা আছে বনোৱা আছে মানে দুটা বহি বনাই আছে মানে কেতিয়াবা ইয়াত মানে কিবাকিবি চলি আছে মানে প্ৰগ্ৰাম
আমি নৰ্থ গাৰ্ডেনত ঘূৰিলোঁ আৰু আপোনালোকে দেখালোঁ। এতিয়া আমি আহিছোঁ এই চাউথ গাৰ্ডেন হয়, চাউথ ফালে হয়, এইফালে চাউথ হয়। আমি চাউথ ফালে ঘূৰিম, মানে চাউথ ফালেতো বহুত ধুনীয়া হয়, নৰ্থ ফালৰ পৰা অলপ চাউথ ফালেহে ভাল হয়, মানে দেখা পাব। আৰু ৰাজা হিন্দুস্তানী ফিল্ম ইয়াতে শ্বুটিং হয়। তাৰপিছত তেৰে মেৰে বানিয়া ইয়াতে শ্বুটিং হয়। আৰু দেৰকা কষ্টৰ আপোনালোকে এটা গান আছিলে, মই গানটো পাহৰিলোঁ, মানে গানটো গাব নোৱাৰে, কিন্তু দেৰকা কষ্টৰ গানত মানে ইয়াতে এটা গান ইয়াতে শ্বুটিং হয়। এইটো স্ক্ৰীন লৈছে। এই ৰাতি এইবিলাক লাইট মানে ৰাতি হ'লে মানে মিলি থাকে, মানে কালাৰ দিয়ে, মানে লাইট জ্বলে, মানে সেইকাৰণে মানুহকেইটা ইয়াত ৰাতিহে বহুত আহে। কিন্তু আমি সময় নাপালোঁ, কাৰণে আমি দিনতে আহি আছোঁ। হ'লে ইয়াত 6টা বাজিৰ পৰাই ষ্টাৰ্টিং হ'ব লাইট জ্বলাতে। 6টা বাজিৰ পৰা পূৰা ৰাতি হ'লে ইয়াতে মানে বহুত ধুনীয়া লাগিব লাইট পৰা। কিন্তু ইয়াৰ মানে আগৰ পৰা মানে অলপ এতিয়া বেলেগ ধৰণৰ আছে, মানে এতিয়া বেলেগ বনাই আছে, মানে একদম মানে বেলেগ হৈ আছে। যে আগত আছিলে ৰাজা হিন্দুস্তানী, তেৰে মেৰে বানিয়া এইবিলাক ফিল্ম শ্বুটিং হয়, এটা শ্বুটিং হয়। কিন্তু এই সময়টো বেলেগ ধৰণৰ আছে, কিন্তু এতিয়া মানে বহুত চেঞ্জ হৈ গ'ল, মানে এটা শ্বুটিং হয় আৰু। তেৰে মেৰে বানিয়া ফিল্ম মানে এইটো এটা গান আছে নহয়, জিগিছৰত এটা শ্বুটিং হয়। এইটো চিনতে লৈছোঁ, আপোনালোকে এইবিলাক দেখালে গম পাব। এইবিলাক মানে এতিয়া কালাৰ চেঞ্জ হৈ আছে, মানে আগতে কালাৰ এনেকুৱা নহয়, আগৰ কালাৰ লুকুৱাটো বেলেগ হয়, কালাৰটো চেঞ্জ আছে মানে। আৰু এইবিলাকত চেঞ্জ আছে, চিনাৰীও চেঞ্জ আছে, কিন্তু ইয়াতে শ্বুটিং হয়। মানে এইখিনি আছিলে কুৰকুৰ, এইখিনি গৈ আছে আৰু জিগিছৰা আৰু এক্টৰজনে এইখিনি মানে শ্বুটিং হয়। সেইফালে দৌৰি শ্বুটিং আছিলে, আৰু কুৰকুৰটো ইফালে গৈ আছে। জাগাখন বহুত ধুনীয়া লাগিছে, আজি মই বহুত ভাল পাইছোঁ, ভাল লাগিছে আজি।
তো হেল্ল' গাইছ, আমি বৃন্দাবন গাৰ্ডেন আমি চালোঁ এতিয়া আমি ৰুম যাম আৰু ৰুম যাম। গতিকে আজি ভিডিঅ'টো ইমানে, বৃন্দাবন গাৰ্ডেন ভিডিঅ'টো ইমানে সামৰিলোঁ, ইমানতে শেষ কৰিব। গতিকে আপুনি চেনেল ছাবস্ক্ৰাইব কৰিবি, লাইক কৰিবি আৰু কমেণ্ট দিবি, শ্বেয়াৰ কৰিবি, কাৰণ ইমান কষ্ট কৰি মই আপোনালোকক দেখাবলৈ আহিছোঁ। গতিকে আপোনাক সহায় কৰিবি, ছাবস্ক্ৰাইব কৰিবি। গতিকে আজি ভিডিঅ'টো ইমানতে সামৰিলোঁ, শেষ কৰিব। তো টাটা, বাই বাই।